নমস্কাৰ। এই ভিডিঅ'টিত আজি আমি ঘূৰ্ণী বতাহৰ বিষয়ে কিছু কথা আলোচনা কৰিম। সেয়ে আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাব। ঘূৰ্ণী বতাহো এক প্ৰাকৃতিক দুৰ্যোগ। ভাৰত মহাসাগৰৰ জলপৃষ্ঠৰ ওপৰত এক বিশাল আকাৰৰ ঘূৰ্ণী বতাহ মাজে মাজে হৈ থাকে। সাগৰৰ জলপৃষ্ঠত বায়ুমণ্ডলৰ বেছি নিম্নচাপ থকা অঞ্চলক কেন্দ্ৰ কৰিয়েই ঘূৰ্ণী বতাহৰ সৃষ্টি হয়। পৰিৱেশ বিজ্ঞানৰ মতে চক্ৰাকাৰে জলপৃষ্ঠৰ ওপৰত ই আৰম্ভ হৈ 10 মিটাৰমান ওপৰলৈ উঠি তীব্ৰ গতিৰে ঘূৰি ঘূৰি সাগৰীয় উপকূলৰ ফালে গতি কৰে। তোমালোকে বাতৰি কাকত আদিত ফণী ঘূৰ্ণীবতাহৰ কথা নিশ্চয় পঢ়িছা। 26 এপ্ৰিল 2019ত আৰম্ভ হোৱা এই ঘূৰ্ণী বতাহটো যথেষ্ট শক্তিশালী আছিল। ইয়াৰ বাবে ক্ষতিগ্ৰস্ত হোৱা ঠাইসমূহ হৈছে বাংলাদেশ, শ্ৰীলংকা, পূৰ্ব ভাৰত। ফণীয়ে ভাৰতৰ উৰিষ্যাত যথেষ্ট ক্ষতি সাধন কৰিছে। বিশ্ব বতৰ সংস্থাই ঘূৰ্ণী বতাহৰ আগজাননী পোৱা মাত্ৰেই নিৰ্দিষ্ট এলেকালৈ বাতৰি পঠিয়ায়। ইয়াৰ আগজাননী পোৱাৰ লগে লগে চৰকাৰে উপযুক্ত ব্যৱস্থা লয় আৰু তেতিয়া ক্ষয়-ক্ষতিৰ পৰিমাণ হ্ৰাস পায়।